নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে থাকক সদায়। এইখিনি কি ফুল চিনি পাইছে চাগে, শেৱালি ফুল। ঘৰৰ চোতালতে এজোপা আছে শেৱালি ফুল, বেছি ডাঙৰ নহয়, সৰু। তাকে ফুল কেইপামান পৰি আছে, বুটলি লওঁ বুলি ল'লোঁ আৰু ইমানখিনি ওলালে দেখিছেনে। গছজোপা ডাঙৰ হোৱা হ'লে আৰু ওলালে হ'লে, কিন্তু এইজোপা সৰু হৈ আছে। আৰু সেই বুটলি লোৱা ফুলখিনি ধুই ৰাখিছোঁ ধুনীয়াকৈ। আৰু আনফালে কেৰাহী এখনত তেল দিছোঁ গৰম হ'বৰ বাবে। পিঁয়াজ অকণমান কাটি ৰাখিছিলোঁ, গৰম তেলখিনিতে দি দিছোঁ। আপোনালোকে বাৰু এনেকৈ বনাই খায়নে জনাবচোন। মই এনেকৈ বনাই খাওঁ কেতিয়াবা মাজে সময়। তাকে আপোনালোকৰ আগতো অকণমান দেখালোঁ। যদি বনাই খাইছে জনাব, যদি নাই খোৱা এবাৰ বনাই খাব। আৰু ভিডিঅ'টো শেষলৈকে চাব, শেষত কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু পিঁয়াজখিনি দেখিছে নহয়, ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত ডিমটো দি দিছোঁ। সোৱাদ অনুসৰি নিমখ আৰু হালধি দিব। ইচ্ছা কৰিলে হালধি নিদিবও পাৰে, মই অকণমান দি দিছোঁ। আৰু এতিয়া ধুই ৰাখিছিলোঁ যে শেৱালি ফুলখিনি, তাতে দি দিছোঁ। এতিয়া ফুলখিনি ধুনীয়াকৈ লৰাই ল'ম। শেৱালি ফুল মই অৱশ্যে আলুৰ লগত পিটিকা কৰিও খাওঁ। আপোনালোকে বাৰু আলুৰ লগত পিটিকা কৰি খায়নে জনাবচোন। আৰু এতিয়া সুন্দৰকৈ লৰাই লৈছোঁ। চাই থাকিব দেই। এয়া দেখিছেনে, প্ৰায় হ'বলেই হ'ল আৰু। এইখিনি হ'ল। শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।